কমেও 20 কেজি মানৰ হ'ব লাগিব দেই ৰমেশ বজাৰৰ আটাইতকৈ নুদুকা খাহীটো আনিবি ৰাইজে হেঁপাহ পলুৱাই খাব লাগিব 10,000 আছে চিন্তাই নকৰিব কমেও 6 মাহলৈ জিভাত সোৱাদ ৰৈ থাকিব মাংস ৰন্ধাৰ গোন্ধতে জিভাৰ পানীৰে নৈ বৈ যাব হ'ব হ'ব যা এতিয়া ঐ বেনু আহিলিতো এইবোৰ কি শুনিছো কি দাইটি ই শুনিলে ৰিজাল্ট দিয়া দুদিনৰ পাছতে মোৰ ছোৱালীজনীয়ে পোৱা বৃত্তিটো আপোনালোকৰ ৰাজাই কেনেকৈ পালে তাৰমানে তোৰ হিংসা লাগিছে মোৰ ল'ৰাই বৃত্তি পাওঁতে তই ইমান চলি পকি মৰিব লাগেনে নাপায় নাপায় বেনু মানুহ ইমান স্বাৰ্থপৰ হ'ব নাপায় মই তহঁতৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰি মৰিছোঁ অথচ মোৰ এটা সামান্য ভাল খবৰত তই ধৰফৰাব লাগেনে আৰু বাদ দে সেইবোৰ তহঁতে মোৰ কথা চিন্তা নকৰ নাই কিন্তু মইতো তহঁতৰ কথা চিন্তা কৰিবই লাগিব ঐ শুন তোৰ ঘৰটোৰ কথা পাতি থৈছোঁ 2 এদিনতে ঠিকাদাৰে ইটা বালি চিমেণ্ট আনি তোৰ ঘৰত পেলাব তই কিন্তু এইকেইদিনত ক'তো হাজিৰা চাজিৰাত যাব নোৱাৰিবি দেই আৰু এটা কথা হাজিৰা নকৰাকৈ ধন ঘটাৰ কিটিপটো মই তোক দি দিম তোৰ নামত পৰহিলে জব কাৰ্ড এখন ওলাব তই একো কৰিব নালাগে ফটো এখন উঠি চহী দুটামান মাৰি দিবি জব কাৰ্ড হ'লেতো তই ভাল পইচা এটা পাবি আৰু কি লাগিছে কচোন ঐ ঘৰ হ'ব ধন হ'ব মোক কিন্তু পাহৰি নাযাবি বাদ দে সেইবোৰ এটা কাম কৰ তোৰ সময় থাকোঁতে বাৰী তামোলকেইটা পাৰি থৈ যা ভোজো আছে তাতে আধা তামোল শেষ হৈ যাব বাকী থকা কেইটাৰ আধা তামোল আমালৈ থবি আৰু আধা তই লৈ যাবি যা এতিয়া কামত লাগ আৰু মই আজিয়ে পঞ্চায়তলৈ গৈ তোৰ ঘৰৰ কামটো একদম চাফা কৰি থৈ আহিম ঐ শুনিছনে বেনুৱে তামোল পাৰিম বুলি কৈছে ৰচি চচি কি আছে যতনাই দে বেনু তুমি বাৰীলৈকে বোলা নহ'লে